আপোনাৰ মৰমৰ জলিউড হাংগামা চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা নোটিফিকেশ্যন বেলটো ক্লিক কৰক তেতিয়াহে এই চেনেলৰ নতুন আপডেটছবোৰ পাই থাকিব Hi friends, welcome to Jollywood Hungama. মোৰ চেনেল হয়তো আপোনালোকে দেখা পাই থাকে বিভিন্ন ধৰণৰ সেলিব্ৰিটি গায়কৰ পৰা আদি কৰি এক্টৰলৈকে দেখা পায় কিন্তু আজি মোৰ লগত আছে অসমৰ একমাত্ৰ ইউটিউবাৰ যোনজন ইউটিউবাৰ বিদেশত যায় ভিডিঅ' বনায় ব্লগ বনায় আমাক দেখুৱায় সো তেও আছে হয়তো আপোনালোকে গম পাইছে কোন হয় পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দা সো ভাস্কৰ দা আপোনাক স্বাগতম জনাইছো জলিউড হাংগামা নমস্কাৰ মই পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দত্ত আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল জলিউড হাংগামা যদি ভিডিঅ'টো ভাল পায় তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি হে বেল আইকনটো ক্লিক কেনে দবাবলৈ নাপাহৰিব ধন্যবাদ Thank you Dipankar এই জলিউড হাংগামা ইউটিউব চেনেললৈ মতাৰ বাবে সো আপোনালোকক ধন্যবাদ ইমান ব্যস্ততাৰ মাজতে এইখিনি সময় দিছে বিদেশত ঘূৰি থকা মানুহটো তাৰ মাজতে সময় দিছে অনেক ধন্যবাদ প্ৰথম খুদিম বায়োগ্ৰাফি খুদিম তাৰ আগত মই খুদু ইটালকে কত কত আপুনি ব্লগ বনাব গৈছে মই কত বুলিবলৈ অসমৰ পৰা আৰম্ভ কৰোঁ অসমৰ পৰা বিভিন্ন ডিস্ট্ৰিক্ট আছে মাৰ্ঘেৰিটা ডিব্ৰুগড় তেনেকৈ যোৰহাট আছে গুৱাহাটীতো আছে লখিমপুৰ গৈছোঁ সেইবিলাক আছে তাৰ উপৰিও অসমৰ বাহিৰত কলকাতা দিল্লী আপোনাৰ জয়পুৰ গৈছোঁ তাৰপিছত আগ্ৰা গৈছোঁ ঠিক তেনেধৰণে ইণ্ডিয়াৰ বাহিৰত ভাৰতৰ বাহিৰত গৈছোঁ ডুবাই গৈছোঁ ৰাছিয়া গৈছোঁ মালয়েছিয়া গৈছোঁ হংকং গৈছোঁ মাকাও গৈছোঁ বালি গৈছোঁ সো আৰু নেক্সট কত যাব আপুনি নেপালো গৈছোঁ নেক্সট আচলতে এতিয়ালৈকে ভবা নাই সকলো ডিপেণ্ড কৰে যে সময় সাপেক্ষে সেইটো সময়ত ভিজা কণ্ডিশ্যনবোৰ কেনেকুৱা বাৰু যথেষ্ট টকাৰো খৰচ হয় টকাৰো কথা আহি পৰে কেপেবিলিটিৰ ওপৰত কথা যদি ওচৰ হয় ওচৰৰ সময় যদি কম থাকে তেতিয়া ওচৰ ঠাই পৰিম যদি সময় হাতত থাকে তেতিয়া দূৰৰ জেগালৈ যাম হয় সেইটো হয় ভাস্কৰ দা এতিয়া জানিব বিচাৰিম আপোনাৰ বায়োগ্ৰাফিটো বহুতে জানিব বিচাৰে সো প্ৰথম মই সুধিম আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ শিৱসাগৰ কালিবাৰী টাউনতে আৰু মোৰ পুৰণা ঘৰ মানে দেউতাৰ ঘৰ বুলি ক'ব পৰা যায় সেইটো হ'ল শিৱসাগৰ জাজি জৰাবাৰী গাঁও ঘৰত কোন কোন আছে আপোনাৰ মোৰ ঘৰত মা দেউতা মোৰ পৰিবাৰ মানে মোৰ পত্নীৰ লগতে মোৰ ভণ্টি আৰু মই প্লেচ অফ বাৰ্থ শিৱসাগৰ টাউনতে বাৰ্থডে 24 নৱেম্বৰ মানে লাচিত দিব 1987 বয়সটো হয়তো আপোনালোকে উলিয়াই ল'ব পাৰিব 32 ৰানিং সো ইপিনাৰ আপোনাৰ হাইট 5 ফুট 8 ইঞ্চ ওয়েট ওয়েটটো কোনোমতে 60 কিলো আছে কি জানি হয় সো আপোনাৰ নিকনেম আছে নেকি নিকনেম বুলি ক'লে জান বাবাটো তেনেকৈ মাতে ককাৰ ঘৰত জান আৰু মামাৰ ঘৰত বাবাটো তেনেকুৱা ধৰণৰ মাইনা তেনেকৈ মাতে মাইনা প্ৰিয় খাদ্য অসমীয়া যিটো ট্ৰেডিশ্যনেল থলুৱা খাদ্য মাছৰ পিটিকা খৰিচা পানী টেঙা ভাত হাঁহৰ মাংস তেনেকৈ ভাল পাওঁ হয় আৰু বেয়া পোৱা খাদ্য অপ্ৰিয় মই চাওমিন খাই বেয়া পাওঁ চাওমিন খাই আৰু ৰেষ্টুৰেণ্টত বহুত তেল দিয়া মানে যিবোৰ খাদ্য সেইবিলাক মই একেবাৰে বেয়া পাওঁ প্ৰিয় ৰং মোৰ য়েল্লো প্ৰিয় খেল ক্ৰিকেট এণ্ড বেডমিণ্টন হবি ট্ৰেভেলিং তাৰপিছত সুধিম আপোনাৰ এডুকেশ্যনৰ কথা জনাব এডুকেশ্যন মোৰ হাইস্কুল পঢ়িছিলোঁ মই শিৱসাগৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ মই ছায়েন্সত শিৱসাগৰ কলেজ জয়সাগৰ তাৰপিছত ডিগ্ৰী কৰিলোঁ আচাৰ্য ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড ছায়েন্স বেংগলোৰ ইউনিভাৰ্চিটি আণ্ডাৰত বাংগালোৰত আৰু মই MCA কৰিলোঁ মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম আছাম ডন বস্কো ইউনিভাৰ্চিটি আজাৰা এতিয়া বৰ্তমান টেপেচিয়ালৈ হিন্দী ফেভৰেট ছিংগাৰ কোন আপোনাৰ হিন্দী ফেভৰেট ছিংগাৰ বুলি ক'লে মই কুমাৰ চানুক বহুত ভাল পাওঁ আৰু উদিত নাৰায়ণ দুজন মোৰ বিৰাট ফেভৰেট ছিংগাৰ আৰু নতুনকৈ ক'বলৈ গ'লে অৰিজিত সিং আৰু আছামিজ ছিংগাৰ বুলি ক'লে মই জুবিন দাৰ গান ভাল পাওঁ আৰু বাবুদাৰ গান ভাল পাওঁ বলিউডৰ ফিমেল ছিংগাৰ কোন ফেভৰেট নেহা কক্কৰ আৰু মই ফিমেল আলকা য়াগনিককো ভাল লাগে আৰু অসমৰ যদি কওঁ অসমৰ ফিমেল বুলি ক'লে সুভাষণা দত্ত তেখেতৰ মই গান ভাল পাওঁ আৰু লগতে অসমীয়া আমাৰ বৰ্ণালী কলিতা তেখেতৰ গান ভাল পাওঁ বলিউডৰ ফেভৰেট এক্টৰ বুলি ক'লে মই ঋতিক ৰোশনক ভাল পাওঁ আৰু অক্ষয় কুমাৰক ভাল পাওঁ আৰু ফিমেল বুলি ক'লে মোৰ ফিমেলৰ নামবোৰ মনতে নাথাকে কৰীনা কাপুৰক ভাল লাগে আৰু প্ৰীতি জিন্টাক ভাল লাগিছিলে কিন্তু নতুন চামৰ বুলি ক'লে আলিয়া ভাটক ভাল লাগে এতিয়া আমি অসমৰ কথা যদি সুধো অসমৰ
ফেভৰেট এক্টৰ বুলি যদি কওঁ ৰবি শৰ্মা তেখেতক ভাল লাগে আৰু বৰ্ষা বা ফিমেল এক্ট্ৰেছ ভাল লাগে আপুনি কি ফল ভাল পায় কি ফল ভাল পাওঁ মই জলফাই খাই বহুত ভাল পাওঁ টেঙা আৰু আপেল খাই ভাল পায় এতিয়া ভাস্কৰ দা জানিব বিচাৰিম আপোনাৰ আটাইতকৈ ভাল লগা মুহূৰ্ত আৰু বেয়া লগা মুহূৰ্ত কোনটো আছিল তেনেকৈ বুলি ক'লে ভাল লগা আৰু বেয়া লগা বহুত আছে মেমৰি পাৱাৰটো অকণমান কম হৈছে মনত পেলাব লাগিব কিন্তু ক'বলৈ গ'লে আটাইতকৈ সৰুৰ পৰা যদি মই যাওঁ ভাল লগা মুহূৰ্ত মোৰ SSLC ৰিজাল্ট দিয়া দিনাখন ৰিজাল্ট দিয়া দিনাখন এইটো কাৰণেই ক'লোঁ যে মোৰ দেউতাই বোধহয় এক্সপেক্ট কৰা নাছিলে কি ৰিজাল্ট কৰিম কি কথা তেওঁ ভয়ে ভয়ে আছিল আৰু ময়ো নিজে যেতিয়া ৰিজাল্টটো পালোঁ তেতিয়া এটা মনত তেতিয়া আনন্দ হৈ গৈছিলে আজিকালি ৰিজাল্ট আৰু তেতিয়া ৰিজাল্ট বহুত পাৰ্থক্য হয় তেতিয়া মোৰ ভাল লাগিছিলে আৰু তেনেকৈ মোৰ ভাল লগা মুহূৰ্ত বুলি ক'লে মই যেতিয়া প্ৰথম বিদেশ গৈছোঁ অকলে তেতিয়া মোৰ এটা বহুতেই ভাল লগা মই বহুত এক্সাইটেড হৈ আছিলোঁ সেইটো ভাল লগা মুহূৰ্ত আৰু ইভাগে মই যদি ক'বলৈ যাওঁ যে মোৰ বেয়া লগা মুহূৰ্তৰ ড্ৰোনখন যিখন পানীত পৰিলে মই নিজে বচাব নোৱাৰিলোঁ মানুহে যেনে কুকুৰ ভাল পায় বা কিবা ভাল পায় কুকুৰ মৰিলে কিছুমানে চুলি কটাই দিয়ে ঠিক তেনেধৰণে মানে ড্ৰোনখন মোৰ বহুত প্ৰিয় আছিলে আৰু ড্ৰোনখন মানে যেতিয়া ডুবি গ'ল তেতিয়া সেইটো এটা মানে মই বেয়া লগা মুহূৰ্ত বুলি ক'ব পাৰিম চ' এতিয়া জানিব বিচাৰিম আটাইতকৈ কি বস্তু ভয় কৰে সাপলে মই বহুত ভয় কৰোঁ কেতিয়াবা সন্মুখীন হৈছিলে নেকি সাপ সন্মুখীন দেখি থাকোঁ য'ত কিন্তু মই সাপ বুলি ক'লে মই দূৰতে পলাওঁ মানে সাপলে মই বহুত ভয় কৰোঁ সাপলে বহুত ভয় কৰে অসমত ইউটিউব বৰ্তমান দিনক দিনে আপডেট হৈ আহিছে আগত নাছিলে ইমান ইউটিউবাৰ চ' 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ গোটাব পাৰিনে পাৰি ডেফিনেটলি পাৰি অসমৰ পপুলেশ্যনটো চাব লাগিব আজিকালি হাতে হাতে মোবাইল আৰু বৰঞ্চ এজন মানুহৰ 2টা ইমেইল আইডি সি লাগিলে জিমেইলে হওক যিয়েই নহওক গতিকে চাবলৈ গ'লে আৰু তেনেকৈ আমি যদি কিছুমান চেনেল মই এতিয়া নামটো নকওঁ কিছুমান চেনেল আছে অসমত আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ তেওঁলোকে বোধ হয় 5 লাখৰ ওপৰত ক্ৰছ কৰিলে 5 লাখৰ ওপৰত আমি হয়তো প্ৰথমতে আজিৰ পৰা এবছৰ আগত ভবা নাছিলোঁ যে 5 লাখ মানে ছাবস্ক্ৰাইবাৰ হ'ব বুলি গতিকে ভবা নাছিলোঁ কিন্তু হৈ গ'ল ঠিক তেনেধৰণে 1 মিলিয়ন হৈ যাব যদি 1 মিলিয়ন ভিউ আহে ছাবস্ক্ৰাইবাৰ নিশ্চয় আহিব চ' এই মুহূৰ্তত আৰু কথা জানিব বিচাৰিম কিছুমান চেনেলৰ ছাবস্ক্ৰাইবাৰ বহুত বেছি থাকে ভিউ বহুত কম থাকে এই বিষয়ে কিবা ক'ব নেকি কথাটো এনেকুৱা ধৰণৰ যে বহুত কথা আহি পৰে ধৰক কোনোবা এজন চেনেলত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি থাকে বিভিন্ন কেটেগৰী আহি থাকে আজি এইটো আপলোড কৰিলে কাইলৈ ইণ্টাৰভিউ আপলোড কৰিলে পৰহিলে ভাত বনাই বা মাংস কেনেকৈ বনাই আপলোড কৰিলে তেতিয়া কি হয় তাৰে কোনোবা এটা ভিডিঅ' যেতিয়া ভাইৰেল হৈ যায় ছাপ'জ ভাত বনোৱাটো ভাইৰেল হৈ গ'ল বা চিকেন বনোৱাটো ভাইৰেল হৈ গ'ল তেতিয়া সেই ভাইৰেল যেতিয়া হৈছিলে সেই মানুহবোৰে ছাবস্ক্ৰাইব কৰে সেই মুহূৰ্তত ভাইৰেল হওঁতে যিবোৰ মানুহে সেই খানা বনাই ভাল পায় কাইলৈ পৰহিলে আকৌ সেই চেনেলটো যেতিয়া ইণ্টাৰভিউ এটা দি দিব সেই মানুহখিনিয়ে নাচায় সেইটো এটা ৰিজন হ'ব পাৰে আৰু নেক্সট ৰিজন যে আজিকালি কি হৈছে ছাবস্ক্ৰাইবাৰ বেছি ইউটিউবৰ এটা এলগৰিথম যিটো নিয়ম এলগৰিথম মানে ষ্টেপ বাই ষ্টেপ প্ৰচিজিয়ৰ অফ এ প্ৰগ্ৰেম বুলি কয় গতিকে কি হয় সেই এলগৰিথমৰ মতে যে নতুন চেনেলবিলাকক বেছি প্ৰাধান্য দিয়া হয় আৰু পুৰণা চেনেলবিলাক যিবোৰ ইতিমধ্যে ছাবস্ক্ৰাইবাৰ বহুত তেওঁলোকক ধৰি লয় যে এওঁলোক অলৰেডি ইউটিউবত ছেটেল হৈছে গতিকে নতুনবিলাকক প্ৰাধান্য দিয়া হয় নতুনবিলাকৰ ভিডিঅ' ভাইৰেল কৰা হয় নতুনবিলাকৰ ভিউজ বেছি আহে আপুনি যদি ডাঙৰ চেনেলবোৰ চায় যিবোৰ টেকনিকেল গুৰুজী আগতে ভিউজ আহিছিলে আজিকালি চাব কিমান মিলিয়ন 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ কিন্তু ভিউজ আহে 3 লাখ 2 লাখ গতিকে সেইবোৰে হয় চ' সেনেকুৱা ধৰণৰ কথা আহিব হয় এতিয়া ভাস্কৰ দা জানিব বিচাৰিম আপোনাৰ খং উঠে খং উঠিলে কি কৰে মোক খং পটককেনে নুঠে আৰু যদি কেতিয়াবা কোনোবাই কিবা এটা পটককেনে কৈ দিলে বা সেইবিলাকত একেবাৰে খং নুঠে একেবাৰে যদি এক্সট্ৰিম কিবা এটা হৈ যায় মানে মোৰ সেই বস্তুটো খংটো উলিয়াব পাৰিলেহে ভাল লাগে মানে যদি মই ভুল কৰোঁ তেতিয়া সেইটো মই নিজে হৈ কাঢ়ি দিওঁ মই ভুল কৰিছে তেতিয়া মোৰ নিজে শান্তি হৈ যায় আৰু যদি সঁচাকৈ এনেই যদি কোনোবাই এনেই খং কৰি থাকে তেতিয়া মই সেই বস্তুটো ক্লেৰিফিকেশ্যন দিলেহে মই শান্তি পাওঁ তেতিয়া মই ক্লেৰিফিকেশ্যনটো জানি ভাল লাগিল এতিয়া জানিব বিচাৰিম ভাল লাগিলে যেতিয়া ফূৰ্তি লাগিলে কি কৰে আৰু মন বেয়া লাগিলে কি কৰে মন বেয়া লাগিলে মই ঘৰতে ৰুমতে সোমাই কেতিয়াবা মই ভিডিঅ' চিডিঅ' চাই দিওঁ চিনেমা চাবলৈ গুচি যাওঁ নতুবা মই এনেই বাইকখন লৈ অকলে ওলাই যাওঁ বেয়া লাগিলে আৰু ভাল লাগিলে সেইটো মই শ্বেয়াৰ কৰোঁ নিজৰ ঘৰৰ মানুহক শ্বেয়াৰ কৰোঁ এক্সাইটমেণ্ট হৈ যায় আৰু মোৰ ভাল কিছুমান বন্ধু আছে তেওঁলোকক শ্বেয়াৰ কৰোঁ ওলাই যাওঁ চাহ খাওঁ আৰু যিহেতু আপুনি ওলাই গ'লে আপোনাৰ যিহেতু 1 লাখ হ'বই আৰু ছাবস্ক্ৰাইবাৰ যিয়ে নহওক ওলাই গ'লে কেতিয়াবা আপোনাক কোনোবাই চিনি পায়নে আৰু মাতেনে আৰু মাতিলে কেনেকুৱা লাগে
পায় যথেষ্ট পায় আৰু মোৰ প্ৰথম যেতিয়া মোক চিনি পোৱা মানুহজন এজন জ্যেষ্ঠ মানুহ আছিল মই এটিএমত আছিলোঁ এটিএমত থাকোঁতে মই ভবাই নাই যে কোনোবাই মোক চিনি পাব এটিএমত মোক টকা উলিয়াবলৈ গৈছিলোঁ আৰু তেতিয়া দুজন মানুহে এটিএমৰ ভিতৰত কথা পাতি আছে তেতিয়া মই সুধিছিলোঁ যে টকা আছেনে এটিএমত তেতিয়া ক'লে বোলে আপুনি ভাস্কৰ দত্ত পূৰ্বাঞ্চলৰ নহয় জানো বোলো হয় তাৰপিছত মোৰ চেক মিলালোঁ তেতিয়া মোৰ যথেষ্ট ভাল অনুভৱ হৈছিলে আৰু তেতিয়া মই ঘৰৰ মানুহক কৈছোঁগৈ যে মোক এনেকৈ চিনি পালে পায় মানে সৰু ল'ৰাতকৈ বা এজন জ্যেষ্ঠজনে চিনি পালে বেছি ভাল লাগে গতিকে সেইটো মই বহুত আনন্দিত হৈছিলোঁ আৰু ঠিক তেনেধৰণে মই যেতিয়া ওলাই যাওঁ দুই এজনে যেতিয়া চিনি পায় তেতিয়া ভাল লাগে অনুভৱটো বেলেগ চ' এতিয়া আপুনি বহুতকেইখন বিদেশত গৈছে আৰু আপোনাৰ অভিজ্ঞতা কেনে অভিজ্ঞতা যথেষ্ট ভাল বহুত নতুন নতুন কথা শিকিলোঁ ইয়াত যিটো মই শিকা নাই সেইটো মই তাত গৈ শিকিলোঁ তাৰ ৰুল ৰেগুলেশ্যন মানুহ থকা ধৰণ পোষণ গোটেই ষ্টাইলবিলাক শিকিলোঁ ভাল লাগিলে আপোনাকতো আমি ব্লগিং ক'ৰবাত গৈ থাকিলে আমি দেখা পাওঁ হয় আপোনাৰ বহুত কথা আৰু জানিব আছে এতিয়া জানিব বিচাৰিম এক্টিং কৰে নকৰে এক্টিং নকৰোঁ কিন্তু মই লাষ্ট 2-3 আগত মোৰ বন্ধুৱে এখন কৰিছিলে জ্বলা কলা বুলি তাৰ মই জাষ্ট 1 মিনিটমানৰ এটা এক্টিং কৰিছিলোঁ হয় কেনেকুৱা ধৰণৰ মানে দুজন মদ আহি থাকে ৰাস্তাত তেওঁলোকে মোক সোধে যে তেওঁলোকে মানে নিজে কনফিউজ হৈ যায় যে ষ্ট্ৰীট লাইটটো জোন নে বেলি এজনে কয় জোন এজনে কয় বেলি তাৰপিছত দুইটাৰ মাজত হাতত লাঠি আছে সেইটো সময়তে মই খোজকাঢ়ি গৈ থাকোঁ আৰু তেতিয়া মোক সোধে দাদা আপুনি কওকচোন এইটো জোন নে বেলি তাৰপিছত এনেকুৱাকৈ থাকে তেওঁলোক যদি মই জোন বুলি কওঁ ইজনে মাৰিব বেলি কোৱাজনে বেলি বুলি ক'লে জোন বুলি কোৱাজনে মাৰিব তেতিয়া মই বহুত দেৰি মানে এনেকৈ লওঁ যে হে ভগৱান মই বহুত বেয়া পাল্লাত পৰিলোঁ এতিয়া তাৰপিছত মই আনচাৰটো এনেকৈ দিওঁ যে দাদা বেয়া নাপাব কাৰণ মই এই ঠাইখনত একেবাৰে নতুন গতিকে ধৰিবই পৰা নাই সেইটো জোন নে বেলি গতিকে সেইটো এক্টিং কৰিছোঁ যিহেতু এক্টিং কৰিছে বলিউডৰ যিকোনো এটা ছুপাৰষ্টাৰ এটা ডাইলগ দেখাব লাগিব এতিয়া ডাইলগ মই এটাই ক'ম অকল এটাহে জানো ডাইলগ ইমান মই নাজানো মনতো নাথাকে চিনেমা হলৰ পৰা বাহিৰ হোৱাৰ লগে লগে ডাইলগ পাহৰি থাকোঁ গতিকে এটা একদম ডাইলগ আছে মুগেম্বৌ খুচোৱা মুগেম্বৌ খুচোৱা চ' এতিয়া জানিব বিচাৰিম মিউজিকেলি চলি আছে এইকেইদিন টিকটক চলি আছে হয় কৰে নকৰে আপুনি টিকটক মই লাষ্ট এটা কৰিছিলোঁ মই কিবা এটা আছিলে কমেডি এটা কৰিছিলোঁ মেট্ৰিক পৰীক্ষা আহোম ৰাজ্য কোনে স্থাপন কৰিছিলে বুলি এটা ওলাইছিলে কৰি চালোঁ ভাল লাগিলে কিন্তু বহুত কষ্ট আছে তাত এনে কৰিব মন গৈছেনে আৰু নাই আৰু মন নাই বহুত মিলাব লাগে উঠটো বহুত মিলাব লাগে মোৰ দ্বাৰা নহয় এইবিলাক নহয় নেকি চ' এতিয়া সুধিম বলিউডৰ কোনোবা এজন যদি এক্ট্ৰেছক ডেটত লগ ধৰে এই বাপৰে কাক চইচ কৰিব এজন এক্ট্ৰেছক যদি লগ ধৰে অভিনেত্ৰীক যদি মই হেৰি কৰোঁ কাকটো লৈ যাওঁ মই এতিয়া ৰিচেণ্টলি হৈছে যে ছাৰা আলী খান তেখেতক লগ ধৰি ক'ত যাব ফাৰ্ষ্ট যাম ভাল এখন 5-star হোটেললৈ খাবলৈ যাম তাৰপিছত ফুৰিম ভাল কিবা এখন লং ড্ৰাইভত যাম এখন ছুপাৰ কাৰ লৈ পেলাই সেই কৰিম আৰু চ' জানি ভাল লাগিল বেজীলৈ ভয় কৰে নকৰে বেজী আগতে ভয় কৰিছিলোঁ এতিয়া বেজিলে ভয় নকৰোঁ কিন্তু সেই শ্লাইন লওঁতে দীঘলীয়া এটা কেন্দুলা বুলি বস্তু ভৰাই দীঘলীয়া সেই বস্তুলৈ মই বিৰাট ভয় কৰে চ' এতিয়া জানি ভাল লাগিল আৰু এতিয়া আমি জানিব বিচাৰিম হাঁহেনে আপুনি মই বহুত জোৰকৈ নাই একেবাৰে মই কম হাঁহোঁ কিন্তু মিচিকিয়াই হাঁহোঁ মানে ৰৈ চাইলেণ্টলি জোৰকৈ নাহাঁহোঁ গান নাগাওঁ একেবাৰে নাগাওঁ বাথৰুমতো মই নাগাওঁ আপুনি বাথৰুম ছিংগাৰো নহয় মই এনচাৰটো দিয়ে দিলে আপোনাৰ ৰাতি কেইটা বজাত খুৱাই আৰু ৰাতিপুৱা কেইটাত উঠে ৰাতি মই কিমান সময় ৰাতি মই বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ মই পঢ়া দিনতো যদি মই চাওঁ মই ৰাতি একেবাৰে সোনকালে হওঁ ভাত খোৱা পৰ্যন্ত মোৰ মানে ভাত খোৱাৰ লগে লগে মোৰ টোপনিটো আহেই গতিকে সেই বুলি ক'বলৈ গ'লে মই 10:30 বজাত ভাত খাই আজৰি হওঁ 11 বজালৈ মই টোপনিয়ে যাওঁ আৰু ৰাতিপুৱা মই 6:30 কেতিয়াবা কাম থাকিলে 6টা বজাত আৰু পৰাপক্ষত সেই 6:30 to 7 o'clock মই উঠোঁ আৰু তেতিয়া উঠে আৰু এতিয়া জানিব বিচাৰিম এণ্ড্ৰইড iOS উইণ্ড'জ কোনটো ইউজ কৰে মই উইণ্ড'জ ইউজ কৰোঁ উইণ্ড'জ 10 আৰু এণ্ড্ৰইড মোবাইল ইউজ কৰে মোবাইল ইউজ কৰোঁ আপোনাৰ মতে কোনটো বেছি ভাল বুলি ভাবে মানে আইফোন নে উইণ্ড'জ নে এণ্ড্ৰইড তিনিটাৰ ভিতৰত কোনটো ক্ষেত্ৰত বুলি ক'বলৈ গ'লে সেইটো চাব লাগিব কি ক্ষেত্ৰত মই ব্যৱহাৰ কৰিছোঁ চ' এইখিনিতে আমাৰ বায়োগ্ৰাফিটো শেষ হৈছে আপোনালোকে চাই থাকিব আৰু বাকী পাৰ্ট আহি আছে চাই থাকিব জলিউড হাংগামা ধন্যবাদ মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া
চাওক জয় আই অসম